কি যে মজা, কি যে মজা, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত, উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। নমস্কাৰ, মোৰ নাম আৰ্হিমানেশ কৌশিক আৰু এয়া অন্তৰংগ সাধুঘৰ। আজি আমি এই সাধুঘৰত ইব্ৰাহিম আলীৰ সিংহ আৰু ভালুকৰ যুঁজ নামৰ কবিতাটি শুনিম। আহক। এখন হাবিত আছিল এটা মৰা হৰিণা পৰি। সিংহ এটাই দেখা পাই আহিল লৰালৰি। কৰবাৰ এটা নুমাল ভালুকো আহিছিল সিটি বাটে। দেখা পালে সিংহৰ জাক হৰিণাটোৰ সতে। গড়গড়নিত মাটি কপাই দিলে দীঘল চোচা। সিংহৰ মুখৰ আহাৰ খাব সিও কিন্তু মিছা। বনৰজাই গুজৰণিত ফলক লগাই দিলে। দুয়োৰে ডিঙিত ধৰি আৰম্ভিলে। খেদা খেদি, হতা হতি, কামোৰ আক্ৰমণ, দুয়োবীৰৰ মহাৰণত হাবিখন হল চন। শিয়াল পণ্ডিত থাকক চুপি ওলোমনিত বহি। খৰিয়ালখন দেখি উঠক মনে মনে হাঁহি। সিংহৰ ভালুকৰ যুঁজি যুঁজি চেতন হেৰাল কাৰ। দুয়ো দুঠাই দীঘল দিলে ফুপনি হল হাৰ। এই সুযোগি শিয়াল ককাই সহজতে এৰে। এনেই 10 বাৰ হিন্দী দিয়া পন্দি পাতি ফুৰে। লাহে লাহে ওচৰ চাপি ডিঙিত কামোৰ মাৰি টানি নিলে হৰিণাটি চুৰ 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 কৰি। গাঁতৰ কাষত লুকুৱাই ৰাখি 3 মান খালে। সিংহ আৰু ভালুকেহে কুঁৱাৰী চেলেকিলে। অনেক বেলিৰ পিছতে পাই খানিক দেহত বল। সিংহ আৰু ভালুক দুয়ো গুচি দুপিনি দি গল। মূৰ্খহঁতে কাজিয়াৰ ফল হাতে হাতে পালে। মুখৰ আগত পোৱা আহাৰ আনে কাঢ়ি খালে। Tap on the subscribe button and hit on the bell icon. নমস্কাৰ, মই হলো তৰা। মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছো, ককা আইতা, বৰ্তা বৰমা, জেঠাই জেঠু, মহা মাহী, মামা মামী, পেহা পেহী আৰু আংকেল আণ্টি আৰু মোৰ বন্ধুসকল, আমাৰ সাধুঘৰ নামৰ এই ইউটিউব চেনেলটি আপোনালোকে যেন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে। আমি সদায় ধুনীয়া ধুনীয়া নতুন নতুন সাধু লৈ আহিম। ধন্যবাদ। কি যে মজা, কি যে মজা।